নমস্কাৰ সকলোকে ভালে আছে আপোনালোক একচুয়ালি আজি ভিডিওটো মই এটা বিশেষ কাৰণত আপোনালোকলৈ বনালো তো মই আনবক্সিং ভিডিও কেতিয়াও দিয়া নাই তো মই এবাৰ ভাবিছিলোঁ আপোনালোকলৈ দিম কিন্তু দুৰ্ভাগ্যবশতঃ দিব নোৱাৰিলোঁ কিন্তু মই কি আনবক্স কৰিব গৈছিলোঁ সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ একচুয়ালি Amazonৰ পৰা মই সোফাখন অৰ্ডাৰ কৰিছিলোঁ 4জন মানুহ বহিব পৰা এখন সোফা হয় এটো একচুয়ালি আহিছে গাজিয়াবাদৰ পৰা আৰু পেকেটটো ইমান ডাস্টি আছিলে যেটো এটা বগা কালাৰ মানে বস্তাৰ নিচিনা এটা মেটেৰিয়েলছত আহিছিলে সো সেইকাৰণে মই ভাবিলোঁ কি এটো ঘৰৰ ভিতৰলৈ নিয়াতকৈ মই বাহিৰতেই খুলি যাওঁ আৰু আপোনালোকক এনে কৰিয়ে দেখাম একচুয়ালি স্যাটিসফাই কিয় সোফাখন খুব ধুনীয়া হয় আৰু ইয়াতে 4টা পিলো দিছে এটা দুটা মই এফালে ৰাখিছো দুটা এফালে ৰাখিছো এখন ইয়াৰ লগত অহা নাই এখন মই একচুয়ালি এনেকে আপুনি যদি বুটিক বিলাকত যায় এনেকে সোফা বিলাক অকন ডেকোৰেট কৰি থয় কিবা এটা এক্সট্ৰা লুকস আনাৰ কাৰণে তো এখন সোফা 4জন মানুহ বহিব পৰা এজন দুজন তিনিজন 4জন মানুহ বহিব পৰাৰ লগতে এখন আৰু কেতিয়াবা ইমাৰ্জেন্সি পাৰপাছত আপুনি এই সোফাখনক এজ এ বেড বনাই ল'ব পাৰিব আৰামত শুবলৈ যথেষ্ট কমফৰ্ট হয় মই যোৱাকালি চাইছো তো মই আপোনালোকক দেখাই আছো আৰু বহাৰ কাৰণে যথেষ্ট আৰাম আপুনি ইয়াতে আহিব পাৰিব আৰামত বহক ইয়াতে তো ইয়াতে 4জন মানুহ আহিব ইয়াতে এডোখৰতে এজন মোৰ নিচিনা হলে চাগে 5জন আহি যাব কিন্তু এনে 4জনৰ কাৰণে ইয়াতে এজন দুজন তিনিজন 4জন তো ওকে 4জন মানুহৰ কাৰণে ওকে বা আদাৰৱাইজ যদি 3জনো বহে খুব কমফৰ্টলি বহিব পাৰিব সো এটা বহাৰ কাৰণে বহক আৰু চাহটা খাওক আৰু যদি আপুনি শুব খোজে তেতিয়া হলে কুশন কেইটা আঁতৰাব লাগিব বেলেগ এডোখৰ জেগা আৰু খোৱাৰ কাৰণে আপুনি এই পোৰ্শনটো এনেকৈ তললৈ পেলাই দিব লাগিব তললৈ পেলাই দিয়ক বহক আৰু শুই যাওক মই এনেকৈ শুম কেতিয়াবা মই দন্তিয়া দহে শুম আৰু কেতিয়াবা ওপৰলৈ শুৱা যায় এনেকৈ কেতিয়াবা এনেকৈ শুৱা যায় আমাৰ সো যিকোনো পজিশনৰ আপুনি শুৱক আৰু খুব কমফৰ্ট মানে আৰু আগতে এখন আৰু এখন সোফাখন বেড আছিল কিন্তু এখন অলপ সৰু হৈছিলে সো এখন বেছি মানে ওএলএক্সত দি আকৌ মই এখন নতুনকৈ আনালো সো ৰিয়েলি এখন বহুত ভাল পাইছো মই আৰু আপুনি ইমান কমফৰ্ট বহাৰ কাৰণে দবিও না যায় খুব ধুনীয়া কোৱালিটি মই স্যাটিসফাই মই আপোনালোকক দেখাও এটো কাৰণে যে কেতিয়াবা যদি আপোনাক এনেকুৱা সোফা কাম বেডৰ প্ৰয়োজন হয় তো মই আপোনালোকক লিংক দি দিম বা আপোনালোকে Amazonতে চাবও পাৰে সোফা কাম বেড মাৰিলে আহি যাব তো এটা এক্সাম্পল মই আপোনালোকক দেখালো আৰু প্ৰয়োজন হলে আপুনি ৰাখিব পাৰে এতিয়া এনো সিজন সেল চলি আছে এনে এখন এপ্ৰক্স 14000 মান লয় তো এতিয়াতো বহুত কমতে আছে 9000 ত এপ্ৰক্স আপুনি পাই যাব গতিকে ভালেখিনি ডিসকাউন্ট আছে যদি ইমাৰ্জেন্সি এনেকুৱা পৰ্চন আছে বহুত খালি জায়গা আছে আপুনি ব্যৱহাৰ কৰিব পাৰে সো ধন্যবাদ বাকি বিশেষ ক'ব লগা একো নাই আৰু বহাৰ কাৰণে আকৌ আপুনি এটো উঠাই দিয়ক আৰু মই কৈছো 4টা পিলো আহিছে সো তাৰ পিছত আপুনি এটা এনেকৈ ৰাখি দিয়ক যেনেকৈ আপুনি বিচাৰে যথেষ্ট ভাল লাগিব আৰু দেখাটো এটা ধুনীয়া লুকস প্ৰভাইড কৰিছে মোৰ ড্ৰয়িং ৰুমটো ডেফিনেটলি এটা প্ৰিমিয়াম লুকস প্ৰভাইড কৰিছে ধন্যবাদ আপোনাক ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকলৈ আগলৈও আগবঢ়াই থাকিম বিভিন্ন ধৰণৰ গানো গাই শুনাই থাকিম আৰু লগতে যদি কেতিয়াবা কৰবাত যাওঁ ফুৰিবলৈ তো তাৰ এটা ব্লগ বনাই মই আপোনালোকক আগলৈ দেখাম গতিকে আপুনি মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক ধন্যবাদ কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পালে